হাই আজি ডে 3 আৰু আমি যোৱাকালি অগ্নিনাভ মন্দিৰৰ পৰা আহোঁতে অকণমান পলম হ'ল ৰাতি সেইকাৰণে ভিডিঅ'টো আমি নকৰিলোঁ আৰু কালি খুবেই যাত্ৰী আছিলে আৰু এতিয়া আমি ইয়াৰ পৰা ওলাম আৰু শিৱসাগৰ এক্সপ্ল'ৰ কৰিম জয়দৌল শিৱদৌল ৰংঘৰ কাৰেংঘৰ যোৱাকালি চালোঁ ৰংঘৰ তলাতল ঘৰ যিখিনি আছে আৰু শিৱসাগৰ টাউনত গোটেইখিনি চাম চাই পেলাই আমি আজি এতিয়া শিৱদৌললৈ যাম প্ৰথমতে তাৰপিছতে ৰংঘৰলৈ যাম গোটেইখিনি চাম আপোনালোকক গোটেইখিনি দেখুৱাই যাম আপোনালোকে চাই যাব আৰু ভিডিঅ'টো খুব দীঘলীয়া হ'ব কাৰণ এটা ভিডিঅ'তে গোটেইখিনি দিম বুলি ভাবিছোঁ শিৱসাগৰ গোটেই চিৰিজটো গতিকে সকলোৱে চাব আজি পুৰা মিচিং জোৰা এটা পিন্ধি লৈছোঁ লগতে অসমীয়া গহনা কেনেকুৱা লাগিছে সকলোৱে জনাব কিন্তু দেই আৰু আজি দিনটো বহুত শুভ দিন কাৰণ আজি শ্ৰী শ্ৰী ৰাম মন্দিৰ প্ৰতিষ্ঠা আছে আৰু এই দিনটোত যাবলৈ পাই আমাৰ বহুত ভাল লাগিব আজি দুদিন হৈ গ'ল আমাৰ থকা কিন্তু ইমান ধুনীয়া ডিচিপ্লিন লগতে বিহেভিয়াৰ বহুত ভাল পালোঁ আৰু আপোনালোকেও বহুত ভাল পাব ইয়াতে যোগাযোগ কৰিব পাৰিব মই ইমানেই ভাল লাগিছে ইয়াত সকলো যোগাৰ আৰু নিজে কৰিও মানে খোৱা ব্যৱস্থা বাচ্চা থাকিলে কৰি দিব কাৰণ আমাৰ সৰু এটা 1.5 বছৰীয়া বেবী আহিছে অকণমান খিচিৰিৰ কাৰণেও আমি মানে চিন্তা কৰিবলগীয়া হোৱা নাই তেখেতলোকে সকলো মানে কেয়াৰ লৈছে আৰু বহুত ভাল লাগিছে আমি যিটো হোমষ্টেত আছিলোঁ অৰ্কিড পাৰ্ক হোমষ্টে আৰু এয়া অনাৰ আছে তেখেতে গোটেই এড্ৰেছটো ধুনীয়াকৈ আপোনালোকক কৈ দিব আমাৰ এইটো লোকেশ্যনটো হ'ল জয়সাগৰ তলাতল ঘৰৰ পৰা মাত্ৰ 200 মিটাৰ দূৰ আৰু বিশেষকৈ আমাৰ হোমষ্টেটোৰ প্ৰতি খুব মানুহৰ আকৰ্ষণ এটা কথাৰ কাৰণেই যে লোকেশ্যনটো খুব ভাল আৰু সকলোখিনি চাইট চিন আমাৰ ইয়াৰ পৰা খোজকাঢ়ি গৈও কৰিব পৰা যায় আমি এতিয়া আহি পেলাই পালোঁ তলাতল ঘৰ আৰু এই আমাৰ পিছফালে আছে তলাতল ঘৰ পোনপ্ৰথমে তলাতল ঘৰতে আমি সোমাইছোঁহি বলকচোন এতিয়া আজি তলাতল ঘৰত মানুহ একেবাৰে কম আৰু সময় বিশেষ হোৱা নাই বাবে চাগে বহুত কম আহিছে আৰু আমি প্ৰথম বুলি ক'ব পাৰি এতিয়া মানুহ আগমন ঘটিহে আছে আৰু চাওকচোন কিমান সুন্দৰ পৰিৱেশ কিমান ধুনীয়া ফুলৰ বাগিচা আছে চাৰু এই ঐতিহ্যপূৰ্ণ ৰাজপ্ৰসাদটো আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালতেই সজোৱা হৈছিলে আৰু ইয়াৰ প্ৰত্যেকটো কোঠা একোটা সৰু পথেৰে সংলগ্ন কৰা হৈছিলে আৰু এই ৰাজপ্ৰসাদটো হৈ গ'ল 7 মহলীয়া তাৰে 4টা মহল মাটিৰ ওপৰত আৰু 3টা মহল মাটিৰ তলত আছে তলাতল ঘৰৰ মাটিৰ তলত 2টা গোপন সুৰংগও আছিলে তাৰে এটাৰ দৈৰ্ঘ্য 3 কিলোমিটাৰ যিটো আপোনাৰ দীঘৌ নৈৰ লগত সংযোগ কৰা হৈছিলে আৰু আন এটা সুৰংগ 16 কিলোমিটাৰ দীঘল যিটো আপোনাৰ গড়গাঁৱত থকা কাৰেংঘৰৰ লগত সংযোগ কৰা হৈছিলে আৰু এয়া সুৰংগবোৰ এয়া চাওকচোন আহোম যুগৰে বৰটোপ আৰু কিমান বিশাল বিশাল আকাৰৰ বৰটোপ আছিলে আৰু এতিয়া এইখিনি এজ এ মিউজিয়াম হিচাপে ৰাখিছে তলাতল ঘৰৰ কাষতে এয়া কিছুমান দোকান আছে যিবোৰত কিছুমান বাঁহৰ সঁজুলি পোৱা যায় আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ তেওঁলোকে বনাইছে আৰু বিক্ৰী কৰিছে A few moments later আজি আকৌ আহিলোঁ মাৰ আখললৈ এসাঁজ জুতি লওঁ বুলি আৰু আজিৰ সাজত একেবাৰে নিৰামিষ খোৱা হৈছে যিহেতুকে আজি ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দিন হয় সেই গতিকে শিৱসাগৰলৈ আহিলে মাৰ আখল ৰেষ্টুৰেণ্টখনলৈ আহিবলৈ কিন্তু নাপাহৰিব আৰু এওঁলোকৰ হাতৰ জুতি লৈ কিন্তু বৰ ভাল পাব এয়া আমাৰ সন্মুখত আছে ৰংঘৰ আৰু ৰংঘৰটো হৈ গ'ল এক শিৱসাগৰৰ সম্পদ আৰু আহোম যুগতে নিৰ্মাণ কৰা এক কালচাৰেল প্ৰগ্ৰেম হৈছিলে এইটো ৰংঘৰৰ পাকৰিতে আৰু এতিয়াও হয় মহ যুঁজ হেন যুঁজকে ধৰি আন বহুতখিনি কালচাৰেল প্ৰগ্ৰেম উপভোগ কৰিছিল এটা সময়ত আৰু এতিয়াও হয় আৰু ৰংঘৰ এছিয়াৰ প্ৰথমটো পেভিলিয়ন প্ৰখ্যাত আৰু এই গৃহটো স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্ব কালতেই নিৰ্মাণ কৰিছিলে
আৰু 1746 চনতে নিৰ্মাণ হৈছিল ৰংঘৰ আৰু চাওকচোন ৰংঘৰটো ইমান ধুনীয়া আৰু এয়া ৰুবই নোৱাৰিলে এওঁলোকে বিহুকে নাচি দিলে ৰংঘৰৰ বাকৰিত যিহেতু ৰংঘৰলৈ আহিছে जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह ফাইনেলি আমি এতিয়া শিৱদৌল আহি পালোহি আৰু আজি যথেষ্ট ভক্তৰ আগমন বহুত বেছি ভাল লাগিছে আৰু আমিও সেই গতিকে চাকি বন্তি জ্বলাই লৈছোঁ আৰু আপোনালোকক আশীৰ্বাদ কৰিব আমাৰ পৰিয়ালটো যাতে ভালে কুশলে থাকে तेरे नाम की जोत ने सारा हर लिया तमस मेरा नमो नमो जी शंकरा আজি দিনটো মহাদেৱৰে দিন হয় যিহেতু আজি সোমবাৰ হয় আৰু এনেকৈ ভগৱানক দৰ্শন দিয়াৰ পাছত মনটো ইমানেই পাতল লাগে আপোনালোকৰ বাৰু এনে হয়নে আৰু মোৰ বহুত বেছি ভাল লাগিছে এনেকৈ দৰ্শন কৰিবলৈ পাই বাহিৰে বাহিৰে শিৱসাগৰৰ সকলোবিলাক চাই মেলি আমি এতিয়া সখীনী ঘৰত সোমালোহি আৰু সোমাই এয়া ভাতৰ ব্যৱস্থা আৰু আজি আমি এয়া বাহিৰৰ চৌকাতে সকলোৱে লাগি ভাগি বনাই আছোঁ ইফালে হাজবেণ্ডে মাংস বনাই আছে ইফালে মই মাছত লাগি আছোঁ আৰু এই আজি মোৰ সখীনী চলি আমাৰ বহুত ভাল লাগিছে অহাৰ কাৰণে বহুত দিনৰ মূৰত এখেতলোক আহিছে আমি নথৈ আনন্দিত হৈছোঁ আৰু লগে ভাগে এসাঁজ আজি বনাই খোৱা উপক্ৰম কৰিছোঁ আৰু এনেকেই অহা হয় হঠাতে অহা হয় মানে ঘপকৈ আহোঁ বুলি ভাবি পেলাই আহিবতো নোৱাৰিয়ে সেইবাবে ভাবিলোঁ কি নাই এইটো চেগতে সোমায়ে যাওঁ আৰু সখীয়নী কোৱা আৰু শিকোৱা এনেকৈ আলহী আহিলে ভালে লাগে ন আৰু নিজে কৰি নিজে খাইছে যিহেতু তাতকৈ আৰু ক'বলগীয়া একোৱেই নাই নিজৰ মানুহ আমি মানে নথৈ সুখী হৈছোঁ একেলগে লগে ভাগে এতিয়া আমাৰ ফালে গ'লেই হ'ল আৰু দেই আমিতো আহিছোঁৱে বাৰু দুবাৰকৈ The next morning. গুড মৰ্ণিং আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ নিতাই পুখুৰীৰ পৰা যোৱাকালি আহিলোঁ যোৱাকালি ডিমুত থাকিলোঁ ডিমু নিতাই পুখুৰীত আৰু আজি ডে' 4 আজি ঘৰলৈ যামগৈ আহিছিলোঁ যোৰহাট হৈ পেলাই তেজপুৰ যোৰহাট হৈ পেলাই আৰু আজি যাম ডিব্ৰুগড় ধেমাজি লখিমপুৰ গহপুৰ হৈ পেলাই বিশ্বনাথ চাৰিআলিলৈ যাম গতিকে গোটেই ৰাস্তাটো দেখুৱাই যাম আপোনালোকক উপভোগ কৰিব আৰু এয়া চাচোন কিমান ধুনীয়াকৈ লাই শাক চিনা লাই আছাম ট্ৰেক্টৰ যোনে যোনে খায় তেওঁলোকৰ কাৰণে বহুত ভাল এয়া ইয়াতে আমাৰ ডিকি পূৰা ফুল হৈ গ'ল আৰু এইটো বেগত সম্পূৰ্ণ লাই শাক বিশ্বনাথ চাৰিআলিলৈ লৈ গৈছোঁ লাই শাক আমি এতিয়া আহি পালোঁ মৰাণ আৰু মৰাণতে ভাবিলোঁ লঘুকৈ কিবা এটা খাই লওঁ আৰু বাইদেউগৰাকী একেবাৰে অকলশৰীয়াকৈ লাগি আছে সেইবাবে ভাবিলোঁ বাইদেউকো অকণ সহায় কৰা হ'ব লগতে আমাৰো অকণ সোনকাল হ'ব সেই গতিকে এতিয়া গৰম গৰম ৰুটি বনাই আছোঁ A few moments later. আমি এতিয়া আহি পেলাই পাইছোঁ জগন্নাথ মন্দিৰ ডিব্ৰুগড়ত থকা আৰু কিমান ধুনীয়া এটা পৰিৱেশত আৰু আপোনালোককো দেখাবলৈ পাই বহুত ভাল লাগিছে আৰু একেলগত দুইজন আছোঁ এতিয়া আৰু মন্দিৰ দৰ্শনেই হৈছে আমাৰ প্ৰায় অগ্নিনাথ বাবাৰ দৰ্শন জগন্নাথ মন্দিৰ আৰু শিৱদৌল সকলো মন্দিৰে এবাৰ দৰ্শন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে বহুত বেছি ভাল পাব ভিডিঅ'টো চাই এইবাৰ ছাবস্ক্ৰাইবাৰো হ'ল আৰু
বহুত ভাল লাগিলে বাইদেউ এগৰাকীক লগ পালোঁ আৰু আপোনালোকৰ ঘৰ শুনিছোঁ ডিব্ৰুগড় নিশ্চয় লগ পাম আকৌ কেতিয়াবা আৰু লগ পায়ো খুব ভাল লাগিলে তোমাৰ ইউটিউব চেনেলটো চাম আৰু ছাবস্ক্ৰাইব কৰিম হয় হয় থেংক ইউ ফাইনেলি আমি এতিয়া আহি পেলাই বগীবিল ব্ৰিজৰ ওপৰত কিমান সুন্দৰ পৰিৱেশ কিমান ধুনীয়া লাগিছে চাওকচোন বগীবিল ব্ৰিজখন আৰু ভিউ এনজয় কৰি আছোঁ এতিয়া আমি সকলোৱে আমি এতিয়া আহি পেলাই গোগামুখ পালোহি আৰু এয়া হ'ল গোগামুখত থকা হনুমান মন্দিৰ আৰু যিহেতু গোগামুখ হৈ ঘৰলৈ যাম সেইকাৰণে ভাবিলোঁ এপাক হনুমান মন্দিৰতে সোমাই যাওঁ আৰু চাওকচোন মন্দিৰভাগ আপোনালোকে আৰু এঘণ্টামানৰ ভিতৰত আমি ঘৰ পামগৈ আৰু আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পায় জনাবলৈ নিশ্চয় নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো আমাৰ প্লিজ ছাবস্ক্ৰাইব কৰি দিব